বন্ধুসকল স্বাভিমান সিৰিয়েলখনৰ আজিৰ খনটি সঁচাকৈ বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে। যখনতে আমি দেখিবলৈ পাওঁ যে অনিৰুদ্ধৰ মাকে আৰাধ্যাক পুৰণি কথাবোৰ মনত পেলাই মানসিকভাৱে কষ্ট দিবলৈ বিচাৰে, কিন্তু আৰাধ্যাই তাইৰ বিৰুদ্ধে যে এইবোৰ ষড়যন্ত্ৰ চলি আছে এই কথাটো ভালদৰে গম পায় আৰু নিজকে চম্ভালি লয়। এতিয়া স্বাভিমান সিৰিয়েলখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম আৰাধ্যাৰ ডক্টৰজন আৰাধ্যাৰ ওচৰলৈ আহিব আৰু তাই যে লাহে লাহে সুস্থ হ'বলৈ ধৰিছে এই কথাটো ক'ব, কিন্তু এই কথাটো কাবেৰীয়ে শুনিব। এতিয়া বাৰু কাবেৰী আৰু তাৰ মোমাইকে বাৰু কি নতুন খেল খেলিব জানিবলৈ পাব আপোনালোকে স্বাভিমান সিৰিয়েলখনৰ আজিৰ খণ্ডতে। এইফালে আৰাধ্যাৰ বৰদেউতাকৰ এছিষ্টেণ্টজনী অনিৰুদ্ধৰ ওচৰলৈ যায় আৰু তাক তাৰ বিৰুদ্ধে যে ষড়যন্ত্ৰ চলি আছে আৰু মাকে যে এতিয়াও কাবেৰীকে বোৱাৰী কৰিব বিচাৰিছে এই কথাবোৰ কয়, কিন্তু অনিৰুদ্ধৰ ফোনটো অহাত অনিৰুদ্ধই সম্পূৰ্ণ কথাখিনি শুনিব নোৱাৰে আৰু তাইক তাত ৰ'বলৈ কৈ অনিৰুদ্ধ গুচি যায়। এতিয়া স্বাভিমান সিৰিয়েলখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম অনিৰুদ্ধ মানুহজনীৰ ওচৰলৈ যাব যদিও মানুহজনীক তাত নেদেখিব। এতিয়া বাৰু এছিষ্টেণ্টজনী কলৈ গ'ল বাৰু আৰু অনিৰুদ্ধই আচল কথাবোৰ গম পাবনে বাৰু? সঁচাকৈ স্বাভিমান সিৰিয়েলখনৰ আজিৰ খণ্ডটি বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন বাৰু স্বাভিমান সিৰিয়েলখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈছে কমেণ্টছত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।